হাই ফ্ৰেণ্ডছ সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অঞ্জলি ধাৰাবাহিকখনৰ কিছু শ্বুটিঙৰ আলোকচিত্ৰ দেখুৱাৰ লগতে এই ধাৰাবাহিকখনৰ বিষয়ে কিছু কথা আপোনালোকক জনাবলৈ প্ৰয়াস কৰিম। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটাই অনুৰোধ, যদি এই চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে বলক দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱা 12 জুলাই তাৰিখৰ পৰা নিশা 8:30 বজাত ৰং চেনেলত এই ধাৰাবাহিকখন সম্প্ৰচাৰিত হৈছে। অঞ্জলি ধাৰাবাহিকখনৰ কাহিনী চিত্ৰনাট্য আৰু সংলাপ হৈছে জিন্তু ভট্টাচাৰ্যৰ আৰু পৰিচালনা কৰিছে ৰাজীৱ বৰঠাকুৰে। ইয়াৰ পূৰ্বতে সম্প্ৰচাৰিত হোৱা প্ৰতিজ্ঞা, দহন, পৰিচয় আদি ধাৰাবাহিকসমূহও পৰিচালনা কৰিছিল ৰাজীৱ বৰঠাকুৰে। আৰু এতিয়া আহকচোন চাওঁ এই ধাৰাবাহিকখনৰ কিছু শ্বুটিঙৰ আলোকচিত্ৰ। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে। ধন্যবাদ।